পৰিষদে যিটো ষ্টেপ লৈছে আৰু মোৰ যিটো ষ্টেপ আছিলে সম্পূৰ্ণ বেলেগ। আৰু এটা কথা কৈ লওঁ, মিয়া পৰিষদৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্কও নাই। তেওঁলোকৰ কিছু কৰ্মকাণ্ড, কিছু চিন্তাধাৰা মই বেয়া পাওঁ। আৰু যেতিয়া মই DRHC ৰিপৰ্ট মতে মিয়া মিউজিয়ামৰ কথা কৈছিলোঁ, তেতিয়া গিয়াছুদ্দিন হাজৰিকাকে আদি কৰি তেওঁলোকৰ সংগঠনৰ সকলোৱে মোক অতি কটু সমালোচনা কৰিছিলে। তৎসত্ত্বেও মই আজি ক'ব খোজোঁ যে গিয়াছুদ্দিন হাজৰিকা মানুহটো বেয়া ভাল, অনৈতিক কাম কৰে, নৈতিক কাম কৰে, সেইবোৰ বেলেগ কথা। কিন্তু গিয়াছুদ্দিন হাজৰিকাই প্ৰথম মিয়া শব্দটোৰ কইনেছ তেখেতে কৰিছিলে। তেখেতক মই এইকাৰণে সাধুবাদ জনাওঁ। 2 নম্বৰ, মিয়া পৰিষদে কি উদ্দেশ্য লৈ চৰকাৰী ঘৰ এটাত মিয়া মিউজিয়াম সাজিলে সেইবোৰ মই নাজানো। কিন্তু তৎসত্ত্বেও আজি মহৰ আলী বা আৰু এজন জেলত গৈছে, তেওঁলোকক অতি বেয়া ব্যৱহাৰ কৰা হৈছে। তৎসত্ত্বেও মই ক'ব খোজোঁ যে মিয়া জনগোষ্ঠীৰ অভ্যুত্থানৰ ইতিহাসত মহৰ আলী আদি সোণালী আখৰেৰে লিখা থাকিব। প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ কৃষ্টি সংস্কৃতি ব্যক্তিগত উদ্যোগত সংৰক্ষণ কৰিবলৈ তেওঁলোকৰ অধিকাৰ আছে। মোৰ ঘৰটোত মই কিছু মোৰ পূৰ্বপুৰুষৰ বস্তু সজাই ৰাখিম, কোনে বাধা দিব? কিন্তু তেওঁলোকে এটা ভুল কৰিলে, চৰকাৰক সুবিধা দিলে যে তেওঁলোকে PMUI হাউচত তেওঁলোকে মিয়া মিউজিয়ামটো বনালে। তেওঁলোকক আটক কৰিলে। আটক কৰি অকল আটক কৰাই নহয়, তেওঁলোকক অতি মেলট্ৰিটমেণ্ট পুলিচে অত্যন্ত বেয়া ব্যৱহাৰ কৰিছে। তেওঁলোকক চোৰ ডকাইতৰ দৰে গ্ৰেপ্তাৰ কৰা মই গৰিহণা দিছোঁ। আৰু মহৰ আলী আৰু বাটেন যিসকলে আজি গ্ৰেপ্তাৰ হৈ আছে, তেওঁলোককো মই কৈছোঁ, ভাই ভয় নাখাবা। নিগ্ৰোসকল তেওঁলোকৰ মুক্তিৰ দাবীত প্ৰায় 400 বছৰীয়া আন্দোলনত বহুত ত্যাগ স্বীকাৰ কৰিছিলে। নেলছন মেণ্ডেলা 27 বছৰ জেলত আছিলে। মিয়া জনগোষ্ঠীৰ অভ্যুত্থানত তোমালোকে ভুলে শুদ্ধই যিয়ে কৰা এটা ভাল পদক্ষেপ লৈছিলা। আৰু চৰকাৰে যি তোমালোকৰ বিৰুদ্ধে ষ্টেপ লৈছে, তোমালোকে ধৈৰ্য ধৰা, সূৰ্য এদিন উদয় হ'বই। শংকৰদেৱ কলাক্ষেত্ৰ স্থাপন হৈছিলে অসমীয়া মানুহৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰিবলৈ। আজি মিয়া শব্দৰ বহুল উচ্চাৰণত বহুতে কৈ আছে তোমালোক অসমীয়াহে, বা এই জনগোষ্ঠীৰ মানুহেও কৈ আছে আমি অসমীয়া। কিহৰ অসমীয়া? ভাল কথা। যদি আমি অসমীয়া হয়, অসম সাহিত্য সভাই মানিয়ে লৈছে, যদি অসম চৰকাৰে মানি লৈছে, আমি নিজে কৈ আছোঁ অসমীয়া হয়, আমি স্বীকাৰ কৰোঁ, আমি এইটো আমাৰ স্বীকৃতি। যদিহে তেওঁলোকে মানি লৈছে, স্বীকৃতি দিব লাগিব যে হয় তোমালোক অসমীয়া। আৰু সেই স্বীকৃতি কেনেকৈ আহিব? 15 আগষ্টত যিটো টেবলি ওলায়, তাত চাহ জনগোষ্ঠী থাকে, মিচিঙৰ থাকে, মটকৰ থাকে, বিভিন্ন জনগোষ্ঠীৰ থাকে। 1/3 মানুহৰ এপদ সামগ্ৰী নাথাকে, থাকিব লাগিব তাত। এছেম্বলিৰ এই ৰাস্তাটোত চাওক, আমাৰ নতুন অধ্যক্ষ মহোদয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন চিত্ৰাংকন কৰিছে সংস্কৃতি। 1/3 মানুহৰ এটা ছবি কিয় নাই? কলাক্ষেত্ৰ অসমীয়া মানুহৰ সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কাৰণে স্থাপন কৰা হৈছে। চৰকাৰে নিৰ্ধাৰণ কৰক যে হয় এই 1/3 মানুহৰ অমুকটো কৃষ্টি বা সংস্কৃতি বা সম্পদ আমি ৰাখিম, অনলি ওৱান। তেতিয়া দৰকাৰে নাই বেলেগ মিয়া মিউজিয়াম। কালি সিদিনা জুবিন গাৰ্গে এটা বৰ ভাল কথা কৈছে, অসমৰ মিউজিয়াম হ'ব লাগে, তাত সকলোৰে বস্তু থাকিব লাগে। আই একচেপ্ট, ভেৰি গুড, হয় নট? এটা মিউজিয়াম যদি মিউজিয়াম বুলি কথা নাই, মোৰ দাবীটোও মিউজিয়াম নাছিলে। কলাক্ষেত্ৰত এই 1/3 মানুহৰ এটা কৃষ্টি বা সংস্কৃতি বা এভদ সামগ্ৰী ৰাখক। উইল ফিল প্ৰাউড, য়েছ উই আৰ অলছ' এছামিজ। মই আগতে ব্যাখ্যা কৰিলোৱে, এতিয়ালৈ দি অহা নামবোৰ, অসম সাহিত্য সভাই দিয়া নাম ন-অসমীয়া কোনেও গ্ৰহণ কৰা নাই। নাম্বাৰ 2, এজন সাহিত্য সভাৰ সভাপতিৰ নাম মই পাহৰি গৈছোঁ, লৌহিত্য সম্প্ৰদায়, তেওঁৱেই উচ্চাৰণ কৰিলে আৰু বেলেগ কোনেও গ্ৰহণ কৰা নাই। বহুতে অভিবাসী সাহিত্যত দেখিছোঁ, অভিবাসী ৰং, চৰুৱা ৰং ভুল, পমুৱা ভুল। গতিকে
এই 1/3 মানুহ যিহেতু মিয়া শব্দটো বহু পৰিমাণে ব্যৱহাৰ হৈ আছে, বহু পৰিমাণে গ্ৰহণযোগ্যতাও বাঢ়ি গৈছে। এটা সময়ত মই নিজেও মিয়া বুলি ক'লে আই ফেল বেড টু চাৰ্টৰ দিছ ইজ মাই আইডেণ্টিটি। এতিয়া চাওক, এই মিয়া শব্দটোৰ লগত এটা ইতিহাসো জড়িত আছে। এটা জনগোষ্ঠীৰ নামকৰণত এটা ইতিহাস থাকিব লাগে। এই মিয়া শব্দটোৰ লগত এটা ইতিহাস জড়িত হৈ আছে। এই ইতিহাস হ'ল স্বাধীনোত্তৰ সময়ছোৱাত বঞ্চনাৰ ইতিহাস, নিৰ্যাতনৰ ইতিহাস, স্বাধীনোত্তৰ সময়ছোৱাত কৃষি বিপ্লৱ সূচনা কৰাৰ ইতিহাস, স্বাধীনোত্তৰ সময়ছোৱাত নিৰ্মাণ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি যোগোৱাৰ ইতিহাস। গতিকে মই ভাবোঁ দিছ ইজ দ্য এপ্ৰপ্ৰিয়েট ৱাৰ্ড। লেট দেয়াৰ বি ডিছকাশ্যন, ডিছক'ৰ্চেছ, আলোচনা হওক। আজি মই ক'লোৱে, ইছমাইল হুছেইনে ভাটিয়া কৈছে দেট ইজ নট একচেপ্টেবল। আজি ইভেন গৰীয়া মানুহখিনি চাব, আপোনালোকে সুধি অপেনলি নক'ব, তেওঁলোককো মূলসুঁতিৰ কিছুমানে তেওঁলোকৰ পিছফালে মিয়া বুলি কয়। মুছলমান দেখিলে মিয়া, ৰাগবিলিৰ মানুহকো মিয়া বুলি কয়। এতিয়া কোনোবাই মানে নামানে মই মিয়া হয়নে নহয়, দেট ইজ আপ টু হিম। মই ক'লো নহয়, যিসকলক মিয়া কে ডট ডট, মিয়া চু ডট ডট সন্দেহযুক্ত বাংলা দেখি বিদেশী বুলি ক'লে বুকুত অলপ বিষ অনুভৱ কৰে, তেওঁলোকে মিয়া। এই প্ৰেক্ষাপটত মই আপোনালোকক আহ্বান জনাইছোঁ, ধৈৰ্য নেহেৰুৱাব। নেলছন মেণ্ডেলা 27 বছৰ জেল খাটিছিলে ভাই, খাটিব লাগিব নহয়, বহুত এৰেষ্ট হ'ব লাগিব। আৰু মিয়া জনগোষ্ঠীকো মই আহ্বান জনাইছোঁ, ভাই ভয়ত পেপোৱা নহ'ব। এটা জনগোষ্ঠীৰ উত্থানৰ কাৰণে ত্যাগ স্বীকাৰ কৰিব লাগিব। এই স্বায়ত্তশাসিত মিয়া স্বায়ত্তশাসিত পৰিষদে একো ভাল কৰিব নোৱাৰে, বৰঞ্চ বহুত ৰক্তক্ষয় হ'ব, বহুত সময় নষ্ট হ'ব। আঞ্চলিক পঞ্চায়তবোৰ মিয়াৰ দখলত আছেই দেখোন, কিনো হৈছে উন্নয়ন? জিলা পৰিষদ আছেই দেখোন, ইমান উপায় MLA আছেই দেখোন, কিয় স্বায়ত্ত পৰিষদ লাগে? মিয়া জনগোষ্ঠীৰ অভ্যুত্থানৰ ক্ষেত্ৰত গিয়াছুদ্দিন হাজৰিকা, মহৰ আলী আৰু এই বাটেন শ্বেখ, তেওঁলোকৰ নাম সোণালী আখৰ